নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ষ্টাডি ক্লাবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক কেইটামান পলিটিকেল ছায়েন্সৰ বিশ্ব ৰাজনীতি কিতাপখনৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দিবলৈ ওলাইছোঁ, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থকা। প্ৰথমতে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল নতুন ৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলা বিষয় চমুকৈ লিখা। হয় বন্ধুসকল, এই কুৱেশ্যনটো 2019, 2014 আৰু 2018 বৰ্ষতো আহি গৈছে, গতিকে তোমালোকে এই কুৱেশ্যনটো ভালকৈ চাই থবা। ইয়াৰ এনচাৰটো হ'ল যে দ্বিতীয় মহাযুদ্ধৰ পিছত উন্নত আৰু উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক বাণিজ্যিক বিকাশৰ উন্নত দেশসমূহৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, কিন্তু এই ক্ষেত্ৰত উন্নত দেশসমূহ উন্নয়নশীল দেশসমূহক সহযোগিতা আগবঢ়োৱা নাছিল। ফলস্বৰূপে উক্ত দেশসমূহৰ অৰ্থনৈতিক স্থিতি দুৰ্বল হৈ পৰিছিল। সেয়ে এনে পৰিস্থিতি 1970 চনৰ পৰা উক্ত দেশসমূহে এটা নতুন অৰ্থনৈতিক শৃংখলাৰ দাবী উত্থাপন কৰে, য'ত সকলো ৰাষ্ট্ৰৰ বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰসমূহত সমানে অংশগ্ৰহণ কৰিব পাৰিব। নিজ নিজ দেশৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণ থাকিব। আন্তঃৰাষ্ট্ৰীয় বিত্তীয় অনুষ্ঠানসমূহত কম উন্নত ৰাষ্ট্ৰসমূহক ভূমিকা গ্ৰহণ কৰিবলৈ সুবিধা হ'ব আদি। গতিকে বন্ধুসকল, তোমালোকে এই প্ৰশ্নটো চাই থবা। এতিয়া আমি নেক্সট প্ৰশ্নটিলৈ আহোঁ। শীতল যুদ্ধৰ সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা লিখা, নাইবা গোষ্ঠী নিৰপেক্ষ আন্দোলনত সফলতাৰ সম্পৰ্কে আলোচনা কৰা। হয় বন্ধুসকল, এই প্ৰশ্নটি 2012, 2015 আৰু 2016 বৰ্ষত আহি গৈছে। এই প্ৰশ্নটি তোমালোকে ভালকৈ চাই থবা। ইয়াৰ এনচাৰটো হ'ল যে দ্বিতীয় মহাযুদ্ধৰ পিছত সৃষ্টি হোৱা গোষ্ঠী নিৰপেক্ষ আন্দোলনে যথেষ্ট সফলতা লাভ কৰিছিল। এই সফলতাসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। এইটো হ'ল গোষ্ঠী নিৰপেক্ষ আন্দোলনে শীতল যুদ্ধ উত্তেজনা হ্ৰাস কৰাত আৰু আন এখন বিশ্বযুদ্ধ নোহোৱাত বৰঙণি আগবঢ়াইছিল। বিটো হ'ল গোষ্ঠী নিৰপেক্ষ আন্দোলনে বিশ্বত শান্তি প্ৰতিষ্ঠা আৰু ক্ষমতাৰ ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। চি নম্বৰটো হ'ল নিযুক্তিকৰণ ক্ষেত্ৰতো গোষ্ঠী নিৰপেক্ষ আন্দোলনে অৱদান প্ৰশংসনীয়। বিটো হ'ল বিশ্বত নতুনকৈ গঢ়ি উঠা নব্য উপনিৱেশিকতাবাদৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰতো ইয়ে আগভাগ লৈছে। এতিয়া আমি নেক্সট প্ৰশ্নটিলৈ আহোঁ। ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল, আলোচনা কৰা। হয় বন্ধুসকল, এই প্ৰশ্নটি 2013, 2015, 2017 আৰু 2019 বৰ্ষতো আহি গৈছে, গতিকে এই প্ৰশ্নটি তোমালোকে ভালকৈ চাই থবা। ইয়াৰ এনচাৰটো হ'ল যে 1991 চনৰ 25 ডিচেম্বৰত ছোভিয়েট ইউনিয়ন ভংগ হৈছিল, গতিকে USSRৰ পতনৰ বিভিন্ন কাৰকে অৰিহণা যোগাইছিল। তলত এই কাৰকসমূহ আলোচনা কৰা হ'ল। 1 নম্বৰটো হ'ল মিখাইল গৰ্বাচেভে গ্ৰহণ কৰা পেৰেষ্ট্ৰইকা আৰু গ্লাছনোষ্ট নামৰ সংস্কাৰক কাৰ্যসূচীৰ বাবে। 2 নম্বৰটো হ'ল মধ্য এছিয়াত সৃষ্টি হোৱা জাতীয়তাবাদীসকলৰ মাজত সৃষ্টি হোৱা বিক্ষোভ আৰু ইয়াৰ প্ৰজাতন্ত্ৰবোৰৰ মাজত দেখা দিয়া জাতিগত আৰু ধৰ্মীয় পাৰ্থক্যৰ বাবে। 3 নম্বৰটো হ'ল গৰ্বাচেভৰ সংস্কাৰমূলক কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি আছিল আন এটা কাৰণ। 4 নম্বৰটো হ'ল শাসন ব্যৱস্থাৰ লগত জড়িত উচ্চ পৰ্যায়ৰ নেতাসকলৰ নিয়ন্ত্ৰণহীন দুৰ্নীতি। 5 নম্বৰ কাৰণটো হ'ল ছোভিয়েট ইউনিয়নৰ সংখ্যালঘুসকলৰ মাজত দেখা দিয়া অসন্তুষ্টি আৰু স্বাধীনতা লাভৰ আশংকা। 6 নম্বৰটো হ'ল ছোভিয়েটৰ ৰাজনীতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত থকা অভ্যন্তৰীণ দুৰ্বলতা। এতিয়া আমি নেক্সট প্ৰশ্নটিলৈ আহোঁ। ভাৰত আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ বিষয়ে লিখা। হয় বন্ধুসকল, এই প্ৰশ্নটি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই প্ৰশ্নটি 2020, 2013, 2016 আৰু 2018 বৰ্ষতো আহি গৈছে, গতিকে তোমালোকে এই প্ৰশ্নটি ভালকৈ চাই থবা। বন্ধুসকল, নেক্সট প্ৰশ্নলৈ আহোঁ। আঞ্চলিক সহযোগিতা স্থাপন সংগঠন হিচাপে ছাৰ্কৰ ভূমিকা আলোচনা কৰা। হয় বন্ধুসকল, এই প্ৰশ্নটিও ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এই প্ৰশ্নটি 2012, 2017 বৰ্ষতো আহি গৈছে, তোমালোকে এই প্ৰশ্নটি ভালকৈ চাবা। ইয়াৰ উত্তৰটো আছে, তুমি ইয়াৰ পৰা স্ক্ৰীনশ্বট এটা লৈ ল'বা। আশা কৰোঁ বন্ধুসকল তোমালোকে এই ভিডিঅ'টো ভাল পালা, গতিকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।